আত্মীয়ৰ আলাপ আৰু কবিৰ প্ৰলাপ। কবি শ্ৰী লোহিত নাথ। কবিয়ে কোলাহলশূন্য পৰিৱেশ এটাত নীৰৱে থাকি ভাল পায়। নৈসৰ্গিক ছন্দধ্বনিত কবি ডুবি থাকে, ধ্যানমগ্ন হৈ প্ৰাচীন এগৰাকী ঋষিৰ দৰে। কবি থিতপজ্ঞ হ'ব খোজে, ৰাজৰ্ষি অথবা ব্ৰহ্ম ঋষিৰ দৰে নহ'লেও কবিৰ হৃদয়ে ধূলিৰ মৰুভূমিতো শান্তি বিচাৰে। কবিৰ আত্মীয়ই কবিৰ সেই বিলাসিতাৰ কথা নাজানে, নুবুজে। সংসাৰৰ আওভাও নোপোৱা অকৰা কবিৰ বাবে মুক্ত বতাহৰ বাদে একো বিলাসিতা নাই। ৰ'দ বৰষুণৰ বাদে একো ভাল ছবি কবিয়ে দেখা পোৱা নাই। কবিয়ে সেই গীত ভাল পায় যি গীত চৰায়ে গায়। কবিয়ে সেই নাচ ভাল পায় গছ বিৰিখ যেতিয়া বতাহত লৰে। কবিয়ে আপোন মনে খেলে জুৰিৰ পানীৰ সোঁতৰ লগত। নদীৰ ধ্বনিবোৰ কবিয়ে তুলাপাতত তোলে। চৰাইৰ সুৰবোৰ, ৰামধেনু অথবা হেঙুলীয়া আপেল হোৱা বেলিটো কবিয়ে আপোন কৰিব খোজে। যেতিয়া চিলাই কবিৰ হাত দুখন লৈ যায়, আত্মীয়ই সোধে তোৰ হাত কোনে নিলে? কবিয়ে কয় মোৰ লগতে আছে।